ককাইদেউ আৰু সেই আগৰ আৰু ৰাতিলৈ ককাইদেউ হৈ থকা নাই আৰু এতিয়া টকাই সম্পত্তিয়ে ধনে গাড়ীয়ে আচলতে ককাইদেউ ইমান কম সময়ত আপুনি কেনেকৈ ইমান বস্তু আপুনি গোটালা ইমান কম সময়তে আরে ভাই এই কেতিয়াবা যেটা ফেসবুকত যে পাই থাকে ফটো চটো শ্বেয়াৰ কৰিবে শ্বেয়াৰ কৰিলে মানে বোলে ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ যায় মই সেনেকে কি কৰিছিলো একদিন খানে ফেসবুকটো খুলি আছিলো খুলি থাকোঁতে এখন ফটো ভাল তাত লিখি দিছে যে ফটোখন শ্বেয়াৰ কৰক ৰাতিটোৰ ভিতৰতে আপুনি মানে বহুত ধনী হৈ যাব তো ফটোখন শ্বেয়াৰ কৰি ৰাতিপুৱা উঠি চাওঁ যদি মই একদম ধনী হৈ আছো কি কওঁ ককাইদেউ সঁচাই নেকি মইতো পাই থাকোঁ ময়ো আচলতে শ্বেয়াৰ কৰি দিম ককাইদেউ হেই চালাক চুবাবি শ্বেয়াৰ কৰিলে মানে তোক ধনী হৈ যাবি কাম কৰি পেলাব কাম নকৰিলে কাম নাই এইগিলা